অৱশেষত মোৰ দুয়োটা গাহৰি একেদিনাই পোৱালি হ'ল। এটাৰ হ'ল 10টা পোৱালি আৰু পিছৰ এইটো গাহৰিৰ হ'ল মোৰ 9টা পোৱালি। এতিয়া নাজানো আৰু ভগৱানে ভালে ৰাখে নে নাৰাখে। এতিয়া মাকজনীৰ মানে গোটেইকেইটা পোৱালি দিয়া হোৱা নাছিল, তাৰ কাৰণে পোৱালিকেইটাই গাখীৰ খাব গ'লে ডিষ্টাৰ্ব হয় কাৰণে তেনেকুৱা কৰিছে। অলপ পাছত ঠিক হৈ যাব। আপোনালোকৰ গাহৰি যদি কেতিয়াবা তেনেকৈ পোৱালি হয়, তেনেকুৱা কৰিলে ভয় খাব নালাগে, পিছত ধুনীয়াকৈ গাখীৰ খাব দিব। এতিয়া ভিডিঅ'টো দিয়াত মোৰ অকণমান দেৰি হ'ল। এইটো পোৱালি হোৱাৰ দিনা কৰি থোৱা ভিডিঅ'। এতিয়া আজি আপোনাৰ এইটো 10 দিন হ'ল, 22 তাৰিখে পোৱালি হৈছিল নৱেম্বৰৰ। এতিয়ালৈ আছে বাৰু গোটেইকেইটা পোৱালি ঠিকে। ইহঁতক মই মাককেইজনীক কেলছিয়ামৰ ঔষধ খুৱাব লাগিছিল গাখীৰ ভাল হোৱাৰ কাৰণে, কিন্তু মই আপোনালোকক কৈছোঁৱেই যে এই যিটো ভাইৰাছ আহিছে এইটো কিহৰ পৰা আহিছে কোনেও ক'ব নোৱাৰে। হয়তো মেডিচিনৰ পৰাও আহিব পাৰে, দানাৰ পৰাও আহিব পাৰে, বা আপোনাৰ মাখি, মহ, চৰাই-চিৰিকটি এইবিলাকৰ লগতো আহিব পাৰে। এতিয়া মোৰ মনৰ ভাৱ এটা হৈছে যে মেডিচিনৰ লগতো অহাৰ চান্স আছে, সেইকাৰণে মই কোনো মেডিচিন খোৱা নাই। আনকি মই ভেটেনাৰীতে যোৱা নাই, কাৰণ মোৰ নিজৰ লগতো আহি যাব পাৰে, মানে এই যিটো ভাইৰাছটো আছে। তাৰ বাবে মই ভেটেনাৰীত যোৱাই বন্ধ কৰিছোঁ। আৰু ডক্তৰৰ লগত কথা পাতি আছোঁ ফোনত, কিন্তু ডক্তৰকো মানে কোনো কাৰণত মাতা নাই, বা কেনেকুৱা কি হয় অকণমান ইনফৰমেশ্যন লৈ আছোঁ, কি কৰিব লাগে কি কৰিব নালাগে। কিন্তু মেডিচিন একো ব্যৱহাৰ কৰা নাই, বা ডক্তৰ আহিব লগা হোৱা নাই বাৰু এতিয়ালৈ। সকলোবোৰ ঠিকে আছে। এতিয়া যদি গোটেইকেইটা পোৱালি ঠিকে থাকে, কোনোবাক লাগিলে জনাব পাৰিব। মইতো ইমান গাহৰি এনেও ৰাখিব নোৱাৰোঁ, ৰাখিম ইয়াৰে 2-4টামান। আৰু এই যিবিলাক পোৱালিবিলাক দেখিছে আপোনালোকে, মোৰ যিটো হেমচেয়াৰ গাহৰি আছিল, বুঢ়া গাহৰি, সেইটোৰে পোৱালি হয়। আৰু এইকেইটা মাককেইটা F1 আৰু পোৱালিকেইটা F2 হ'ব। এতিয়া অসমততো গাহৰি বহুত কমিয়ে গ'ল, মানে ASFত বহুতবিলাক গাহৰি মৰি শেষেই হ'ল। এতিয়া মোৰখিনি আছে বাৰু এতিয়ালৈ ঠিকে। এটাৰ পোৱালি মোৰ হ'ল দিনত, আৰু এইটো হ'ল ৰাতি মানে আপোনাৰ 6টা বজাৰ পৰা পোৱালি হোৱা ষ্টাৰ্ট হৈছে। মোটামুটি 9টা মানলৈ পোৱালিকেইটা 9টা পোৱালি দিওঁতে 9টামান বাজিল। মাকজনীয়ে মৰমত ৰাখিছে পোৱালিকেইটা, সেইকাৰণে 12টা মানলৈ থাকিলোঁ ৰখি, তাৰপাছত শুই দিলোঁ। কিন্তু এতিয়ালৈ আছে বাৰু ঠিকে। এতিয়া অকণমান দৌৰিব পৰা হৈছে পোৱালিকেইটাই, দৌৰি ফুৰে। আৰু এই বেৰবিলাকত মই অকণমান মানে বহলকৈ ৰাখিছোঁ, মানে বাঁহৰ যিবিলাক গছ পুতি দিছোঁ এইবিলাক অকণমান ফাঁক ৰাখিছোঁ, যাতে পোৱালিবিলাকে মানে বাহিৰত ওলাব পাৰে, অকণমান দৌৰিব পাৰে। গতিকে এতিয়ালৈ আছে ঠিকে গোটেইকেইটা। টোটেল এটাৰ 10টা এটাৰ 9টা মিলি 19টা পোৱালি আছে এতিয়া। পোৱালিবোৰ মোটামুটি মোৰ জানুৱাৰীৰ 10 তাৰিখ 15 তাৰিখ মানৰ পৰা বিক্ৰী কৰিব পৰা হ'ব। কোনোবাক লাগিলে জনাব। এতিয়া যিমান দূৰ দেখিছোঁ ঠাণ্ডা পৰি আহিছে, আৰু বেমাৰটো প্ৰায় কমি গৈছে যিমান দেখা পাইছোঁ। এতিয়া এইকেইদিন 2-3 দিনমান হ'ল ক'তো মানে গাহৰিৰ তেনেকুৱা বেমাৰ হোৱা বা মানে বেমাৰত মৰা শুনা পোৱা নাই। এতিয়া চৰকাৰে সোনকালে খোলা দিলে ভাল হয়। এতিয়া মানুহবিলাকে বহুত টকা ইনভেষ্ট কৰিছে, যিবিলাকৰ বাচি আছে গাহৰি, সিহঁতে বিক্ৰী কৰিব লগা গাহৰি কিছুমান আছে। ধৰক ডাঙৰ গাহৰিও আছে, মোৰো আছে 2টা, আৰু পোৱালিও আছে বহুতবিলাক। সেইবিলাক বিক্ৰী কৰিব মানে বিচাৰি আছে, কিন্তু মানে চৰকাৰে খোলা দিয়া নাই কাৰণে বিক্ৰী কৰিব পৰা নাই। গতিকে চৰকাৰে অকণমান ভাবি চিন্তি চাই, যদিহে মানে বেমাৰটো সঁচাকৈ কমিছে, বিক্ৰী কৰা সুবিধাখিনি কৰি দিলে আমি ভাল পাওঁ। বিক্ৰী কৰা সুবিধা মানে বিক্ৰীৰ বাবে পাৰ্মিশ্যনটো দিলে আমি ভাল পাওঁ। আৰু আপোনালোকে যদি মোৰ পৰা মানে কিবা মানে জানিব বিচাৰে, বা মোৰ লগত কথা পাতিব বিচাৰে, মই স্ক্ৰীণত ফোন নম্বৰটো দি থৈ দিছোঁ। আপোনালোকে মোৰ লগত কথা পাতিব পাৰে, বা হোৱাটছএপত মেছেজ কৰিব পাৰে। মানে মোৰ পৰা শিকিবলৈ কোৱা নাই মই, যদি কিবা ইনফৰমেশ্যন জানিব বিচাৰে আৰু কেনেকুৱা কি কৰিলোঁ, মই কেনেকৈ ৰাখি আছোঁ, এইখিনিৰ বিষয়ে যদি কিবা মানে কথা পাতিব বিচাৰে, ফোন কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে। মোৰ 2খন গঁৰাল একেলগে আছে। এতিয়া কেতিয়াবা কোনোবাটোৰ মাকৰ পোৱালি কোনোবাটোৰ মাকৰ তাত গৈ গাখীৰ খাই থাকে, তেনেকুৱা হৈ আছে। মানে কেতিয়াবা এইটো মাকৰ পোৱালি সেইটো মাকৰ তাত গৈ গাখীৰ খায়, আকৌ সেইটো মাকৰ পোৱালি এইটো মাকৰ তাত গৈ গাখীৰ খায়। তেনেকুৱা হৈ আছে। একো কথা নাই, সেইটো ডাঙৰ কথা নহয়। আৰু গাহৰিয়ে মানে গম নাপায় নিজৰ পোৱালি হয় নে নহয়।
আৰু যেতিয়া গাখীৰ খাব দিয়ে মাকবিলাকে শুই পৰে, ধুনীয়াকৈ পোৱালিবিলাকে গাখীৰ খাই থাকে। এতিয়া আপুনি যদি সোধে এইটো কোনটো মাকৰ পোৱালি, মই ডাইৰেক্টলি ক'ব নোৱাৰিম যে এইটো মাকৰ সেইটো মাকৰ, কাৰণ সেইটো মাকৰ পোৱালিও এইটো মাকৰ তাত আহিছে, এইটো মাকৰ পোৱালি সেইটো মাকৰ তাত গৈছে। যিহেতু দুয়োটা গাহৰি একেদিনাই পোৱালি হৈছিল, গোটেইবিলাক দেখাত সমনীয়া হৈছে। আৰু দুটা মাত্ৰ সৰু পোৱালি আছে, সেইটো এইটো মাকৰ নহয়, এইটো ক'লা যিটো গাহৰি আছে সেইটো মাকৰ হয়। সেইকেইটাও লাহে লাহে ডাঙৰ হ'ব, কাৰণ দুয়োজনী মাকৰ পৰা গাখীৰ খাব পাব যিহেতু। এইটো মাকৰ তাত গাখীৰ নাথাকিলে সেইটোত গৈ খাব, গতিকে আহিব সেইকেইটাও ঠিকে ঠিকে, বৰ্তমানলৈ আছে ঠিকে ঠিকে। আজিলৈ ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ সকলোৰে গাহৰিবোৰ ঠিকে ঠিকে থাকক, চৰকাৰে খোলা দিয়ক, গাহৰিবোৰৰ সকলোৱে উচিত মূল্যবোৰ পাওক। এইখিনিয়ে আজি ক'ব লগা। ধন্যবাদ।